নমস্কাৰ বন্ধু বান্ধৱীসকল, লিপিকাৰ আখৰলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ সন্মুখলৈ এটা সহজ ৰেচিপি লৈ আহিছোঁ। আমি আচলতে ঘৰত ডিমৰ দম বনাই প্ৰায় খাওঁ, নহয়নে? কেতিয়াবা আপুনি এনেকৈও খাই চাবচোন, বহুত সোৱাদ লাগে আৰু একেবাৰে সহজ হয় ৰেচিপিটো। কেতিয়াবা যিহেতু আমাৰ ঘৰত ডিম কমকৈ থাকে, মানুহ বেছি হয়, তেতিয়া এইটো বনাবলৈ একেবাৰে সহজ। গতিকে আহকচোন চাওঁ মই ৰেচিপিটো কেনেকৈ বনালোঁ। ডিমৰ আমলেট কাৰী বনাবলৈ আমাক প্ৰথমতে লাগিব ডিম। মই 4টা ইয়াত ডিম লৈছোঁ। মই ইয়াত 2টা আলু কাটি লৈছোঁ। এইখিনি মই প্ৰেছাৰ কুকাৰত এবাৰ হুইচেল মাৰি বইল কৰি ল'ম। আৰু ইয়াত মই মছলা লৈছোঁ, হালধি লৈছোঁ, জলকীয়া গুড়ি লৈছোঁ, গৰম মছলা লৈছোঁ, জিৰা, ধনিয়া গুড়ি, আৰু লগতে মই লৈছোঁ দালচেনি, ইলাচি আৰু লং। ইয়াত মই জলকীয়া গুড়ি 2 প্ৰকাৰৰ ব্যৱহাৰ কৰিছোঁ। আৰু মই এটা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ, এইটো মই আমলেটত ব্যৱহাৰ কৰিম। আৰু মই আদা নহৰু পেষ্ট লৈছোঁ। আৰু এটা পিঁয়াজ মই পেষ্ট কৰি লোৱা নাই, কিন্তু বহুত বেছি মিহিকৈ কাটিছোঁ, এইটো মই কাৰীখনত ব্যৱহাৰ কৰিম। আৰু মই 1 চামুচ বেচন লৈছোঁ। আপোনালোকে ৰেচিপিটো চালে গম পাব মই বেচনখিনি কিয় লৈছোঁ। এতিয়া আহক আমি ষ্টাৰ্ট কৰোঁ ৰেচিপিটো। আমলেটখিনি বনাম। আমলেটখিনিৰ কাৰণে ইয়াত মই যিখিনি মিহিকৈ পিঁয়াজ কাটি ৰাখিছিলোঁ সেইখিনি দিলোঁ। ইয়াত নিমখ দিলোঁ আৰু লগতে মই ইয়াত অকণমান নেমু ৰস দিছোঁ। নেমু ৰস দিলে আচলতে আমলেটটো ফ্লপি হয়, কোমল হয়, খুব ধুনীয়া হয়। সেইকাৰণে মই যেতিয়া আমলেট বনাওঁ অলপমান নেমু ৰস দিওঁ। এতিয়া এইখিনি মই 2টা আমলেট বনাই ল'ম ডাঙৰ ডাঙৰকৈ। এতিয়া মই যিকেইডোখৰ আলু কাটি ৰাখিছিলোঁ সেইখিনি মই এবাৰ এটা হুইচেল মাৰি পেলাই বইল কৰি লৈছোঁ। এতিয়া সেইখিনি মই প্ৰথমতে ফ্ৰাই কৰি ল'ব লাগিব। যিহেতু মই এখন টাৱাতে মই লৈছিলোঁ আমলেটখিনি বনাইছিলোঁ, সেইকাৰণে মই আলু কিপিছোঁ ইয়াতে ফ্ৰাই কৰি ল'ম। এইখিনি মই এবাৰ মাত্ৰ বইল কৰি লৈছোঁ, এটা হুইচেল মাৰি লৈছোঁ। একেবাৰে গলি যোৱা নাই, কিন্তু সিজিছে আলুখিনি। মোৰ টাৱাখন ইতিমধ্যে গৰম হৈছে, মই আলুখিনি ইয়াত দি দিম এতিয়া। ইতিমধ্যে হৈ গৈছে। এতিয়া আমি গেছটো অফ কৰি পেলাই এইখন আমি থৈ দিম। বেলেগ এখন কেৰাহী পাতি দিলোঁ, গৰম হ'বলৈ দিছিলোঁ কেৰাহীখন গৰম হৈছে ইতিমধ্যে। এতিয়া আমি ইয়াত মিঠাতেল দিম। মিঠাতেলখিনি অলপমান গৰম হ'বলৈ দিছোঁ। এতিয়া আমি যিখিনি একেবাৰে মিহিকৈ মই যিখিনি পিঁয়াজ ৰাখিছিলোঁ সেই পিঁয়াজখিনি মই এতিয়া এইখিনি পিঁয়াজ মই একেবাৰে মিহি কৰি ৰাখিছিলোঁ যে, সেইখিনি পিঁয়াজ মই এতিয়া দি দিম। পিঁয়াজখিনিত আমি অকণমান নিমখ দিম, বেছি নালাগে, একেবাৰে অকণমান নিমখ দিম। নিমখ দিলে অকণমান পিঁয়াজটো সোনকালে সিজে আৰু ভাল হয় অলপমান সোৱাদটো। অকণমান আমি নিমখ দি দিলোঁ ইয়াত। এতিয়া আমি যিখিনি আদা নহৰু পেষ্ট ৰাখিছিলোঁ, আমি আদা নহৰুখিনিৰ পৰা আমি ইয়াত 1 টিস্পুন আৰু অলপমান আদা নহৰু পেষ্ট ইয়াত আমি দি দিলোঁ। আদা নহৰু দিয়াৰ পিছত আমি এইখিনি খুব ভালকৈ ভাজিব লাগে, নহ'লে আদা নহৰু কেঁচা গোন্ধটো থাকি যায়। সেইকাৰণে আমি এইখিনি খুব ভালকৈ ভাজিম এতিয়া। গেছৰ ফ্লেমটো মিডিয়ামতে ৰাখিব, বহুত বেছি গেছৰ ফ্লেমটো দি দিব নালাগে। এতিয়া মই বেচন যিখিনি ৰাখিছিলোঁ সেইখিনি মই ইয়াত দি দিম। আৰু বেচনখিনি দিয়াৰ পিছত মই এইখিনি খুব ভালকৈ ভাজিম, কাৰণ বেচন যেতিয়া দিয়া যায় নহয় বস্তুটো ভালকৈ ভাজিব লাগে। আৰু বেচন দিলে বস্তুটোৰ টেষ্টটো অলপমান বেছি হয়, যিহেতু গ্ৰেভি হ'ব এখন, আৰু গ্ৰেভিটো ডাঠ কৰিবৰ কাৰণে বেচন ব্যৱহাৰ কৰা যায়। এইটো ষ্টেজত আমি যিখিনি মছলা, শুকান মছলা ৰাখিছিলোঁ সেইখিনি মই অকণমান পানী দি পেলাই এইখিনি মই এটা পেষ্ট বনাই ৰাখিছোঁ। ইয়াত আছে ধনিয়া গুড়ি, জিৰা গুড়ি, ৰেড চিলি, মই কাশ্মীৰী ৰেড চিলি আৰু যিটো তীখা লাল 2টা ব্যৱহাৰ কৰিছোঁ। লগতে ইয়াত 1 চামুচ গৰম মছলা আছে আৰু ইয়াত হালধি আছে। এতিয়া মই এইখিনি ইয়াত দি দিলোঁ।
গৰম পানী দিছোঁ, কৈ দিছোঁ ইয়াত। দেখিছে ৰংটো কিমান ধুনীয়া হৈছে। ইয়াত বেচন যিহেতু মই দিছোঁ, বেচনৰ খুব ধুনীয়া গোন্ধ এটা আহিছে। এতিয়া মই ইয়াত যিখিনি আলু মই ৰাখিছিলোঁ ফ্ৰাই কৰি, সেইখিনি আলু মই ইয়াত দি দিম। আৰু এইখিনি মই এবাৰ ভালকৈ গোটেইখিনি মিলাই দিম। এতিয়া মই ইয়াত অলপমান গৰম পানী দিম। এতিয়া পানী একেবাৰে নিদিওঁ, কিন্তু অলপমান মাত্ৰ গৰম পানী দিছোঁ, পিছত পানী আকৌ দিব লাগিব। আলুখিনিৰ ভিতৰত মছলাখিনি সোমোৱাৰ কাৰণে মই পানী ইয়াত ব্যৱহাৰ কৰিছোঁ। অলপ সময় মই ঢাকি দিম এইখিনি। বেছি সময় নালাগে, 2-3 মিনিটমান সময় ঢাকি ৰাখিলে হ'ব। মোৰ ইতিমধ্যে এইখিনি মই আলুখিনি যিখিনি মই ফ্ৰাই কৰি আছিলোঁ সেইখিনি মোৰ হৈ গৈছে। আলুখিনি মোৰ ইয়াত ডাঠ হৈ আহিছে। এতিয়া মই ইয়াত উতলা গৰম পানী দিম। পানী দিওঁতে যেতিয়া এনেকুৱা ধৰণৰ বস্তু বনায় তেতিয়া সদায় মন কৰিব, আপুনি যিমান পৰিমাণৰ জোল ৰাখিব বিচাৰে তাতকৈ অলপমান বেছিকৈ পানী দিব, কাৰণ আমলেটটোৱে পানীখিনি শুহিব, বহুতখিনি পানীয়ে শুহি পেলাব আমলেটটোৱে। সেইটো কাৰণে যিমান আপুনি ৰাখিব বিচাৰিছে তাতকৈ অলপ বেছিকৈ দিব। এতিয়া মই যিখিনি আমলেট মই বনাই ৰাখিছিলোঁ সেইখিনি আমলেট মই ইয়াত দি দিম। আৰু এই সময়ত মই সোৱাদ মতে নিমখ দিম। নিমখটো অকণমান চাই ল'ব, যিহেতু পিঁয়াজখিনি ভাজোঁতে আমি অকণমান নিমখ দিছিলোঁ, সেইকাৰণে মই চাই লৈ পেলাই দিছোঁ। এতিয়া এইখিনি আমি ঢাকনিখন লগাই দিছোঁ আৰু ইয়াক মই 4-5 মিনিটমান সময় উতলিবলৈ দিম। 5 মিনিটমান সময় হৈ গৈছে। এতিয়া মই চাম আঞ্জাখন কেনেকুৱা হৈছে। দেখিছেনে আঞ্জাখন ডাঠ হৈ আহিছে। আৰু আমলেট যিকেইটা বনাইছিলোঁ কিমান ধুনীয়াকৈ ফুলি গৈছে, এই আপোনালোকে মন কৰক কিমান ধুনীয়াকৈ ফুলি গৈছে। ইয়াত মই বেচন ব্যৱহাৰ কৰাৰ কাৰণে গ্ৰেভিটো মোৰ ডাঠ হৈ গৈছে, আৰু মই 2 পিচমান আলু ভাঙি দিম ইয়াতে। বেছিকৈ ভাঙি দিব নালাগে, 2 পিচমান আলু ভাঙি দিলে হ'ব, আৰু নাভাঙিলেও কোনো কথা নাই, কাৰণ গ্ৰেভিটো এনেও ভাল হৈছে। মই যিখিনি লং, ইলাচি, দালচেনি যিখিনি মই আচলতে হেৰি কৰি ৰাখিছিলোঁ, গোটা মছলা ৰাখিছিলোঁ, সেইখিনি মই অকণমান পানী দি পেলাই মই অলপমান খুন্দি ল'লোঁ। এইখিনি এতিয়া আমি একেবাৰে শেষত এইখিনি ব্যৱহাৰ কৰিম। মছলা আচলতে এনেকৈ ব্যৱহাৰ কৰিলে খুব ধুনীয়া গোন্ধ ওলায় আৰু খাবলৈও খুব সোৱাদ লগা হয়। এতিয়া আৰু আমি এইখিনি আৰু নাৰাখোঁ, আমি গেছটো আমি কমাই দিম এতিয়া। ইতিমধ্যে আমাৰ এইখিনি হৈ গৈছে। গেছটো বন্ধ কৰি দিলোঁ। এতিয়া আমি আমলেট কাৰীখিনি আমি ছাৰ্ভ কৰিম। ঘৰত যেতিয়া কেতিয়াবা মানে মানুহ বেছি হয় বা আপোনাৰ লগত ডিম অলপমান কমকৈ থাকে, তেতিয়াতো খুবেই ভাল হয় এইটো ৰেচিপি বনালে। আৰু এনেও এই ৰেচিপিটো খুব সোৱাদযুক্ত হয়, সেইকাৰণে বনাই খাব আপোনালোকে। আৰু কেনেকুৱা পালে মোক জনাব। মই আশা কৰিছোঁ আমাৰ ঘৰৰ সকলোৱে যিদৰে ভাল পাইছে আপোনালোকেও নিশ্চয় ভাল পাব। বন্ধু বান্ধৱীসকল, আমাৰ ইতিমধ্যে ডিমৰ কাৰীখন আমাৰ হৈ গৈছে, আমলেট কাৰীখন। এতিয়া মই আহকচোন আমি আমাৰ আজিৰ বিউটি টিপছটোলৈ আহোঁ। যিহেতু মই আজি ডিমৰ কাৰী বনাইছোঁ, আমলেট কাৰী,
সেইকাৰণে আজিৰ বিউটি টিপছটো মই আপোনালোকক ডিমেদি দিম। আমাৰ চুলি কেতিয়াবা সৰে বা চুলিখিনি কেতিয়াবা ড্ৰাই হয়, দেখিবলৈ বেয়া হয় নহয়নে? তেতিয়া আপোনালোকে এটা কাম কৰিব পাৰে। ডিম আচলতে চুলিৰ কাৰণে বহুত ভাল। আপোনালোকে এটা ডিম ফেটি লওক, তাত 1 চামুচমান নেমু ৰস মিহলাই লওক আৰু চুলিখিনি গুৰিৰ পৰা ধৰি গোটেই চুলিখিনিতে সানি পাৰিলে 2-3 ঘণ্টা থাকক, নহ'লে আপুনি 1 ঘণ্টা থাকিলেও হ'ব। তাৰপিছত খুব ভালকৈ ধুই দিয়ক। তাৰপিছত আপোনালোকে চাব আপোনাৰ চুলিখিনি কিমান ধুনীয়া শ্বাইনিং কৰে। এনেকুৱা আপোনালোকে কৰি চাবচোন, বহুত সুফল পাব।